চিধাকে কৈছো আদিবাসী হত তহঁতে সেই ধনুষ লয় মানুহ মাৰা কিবা মাৰা এইবিলাক আমি ঘেণ্টাও কাটেৰ নকৰো ইচ্ছা হলে আৰু চাই থাকিবা আমি বড়ো বুলি কৈছো তাক বড়ো বুলি কৈছে তহঁতৰ সেই উৎপাদন আমি এনে চুপচাপ থকা মানুহ নহয় বা চুপচাপ থকা আমি বড়ো ল'ৰা নহয় আমি বড়ো জাতি নহয় সেইকাৰণে কৈছো যদি শান্তিকে থাকিব বিচাৰিছা বা ভালদৰে থাকিব বিচাৰিছা বিটিচিত কেলা আমাৰ ভৰিৰ তলত থাকা সুদূৰ বাইহত ভৰিৰ তলত থাকা কৈছো নহলে কেলা চাই থাকিবি তহঁতৰ কেলা এজন মাৰিছা 10,000 জন মাৰিম তহঁতে এই ধনুষ লৈ কেইজন মানুহ মাৰিবা এই ধনুষ লৈ তহঁতে কেইজন মানুহ মাৰিবানো কেইজন পাৰিবা কেলা এজনে পাৰিব তহঁতক 10,000 জন মাৰিম 10 জন মাৰিম কিন্তু চিধাকে কৈছো মই 10 জন মাৰিম মই আহি আছো দুদিন পিছত মই আহি আছো বা আজি আহি আছো তহঁতক মই চাই আছো কেলা তহঁতে এই আদিবাসী বড়োহৰ মাজত থাকি এই বিটিচিত থাকি হয় না উৎপাতটো বেছি মানে কৰি আছে ন এই বিটিচিত থাকি ন বড়োহৰ মাজত আৰু তহঁতে কেলা সি আদিবাসী হৈ বোলে কৰ পৰা আহিছা কোকৰাঝাৰৰ বিটিচিত দবদবানি ইচ্ছা হলে ইচ্ছা যদি হয় নহয় বড়োৱে যেতিয়া ইচ্ছা হব তহঁতক 2 ছেকেণ্ড টাইম নালাগিব 2 ছেকেণ্ড টাইম নালাগিব ডাইৰেক্ট উঠাই ডাইৰেক্ট নদীত পেলাই দিব সুদূৰ বাইহত মই চিধা কৈছো তহঁতক যদি ইচ্ছা হয় এই চাওতাল না কি না আদিবাসী ইচ্ছা হলে 2 ছেকেণ্ডত তহঁতক সব মাৰ্ডাৰ কৰি দিব পাৰে